নমস্কাৰ দৰ্শকসকল এনিছ ক্ৰিয়েশ্যনত আজি এটা অন্য ভিডিঅ'লৈ মই আপোনালোক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো মই আধ্যাত্মিকতাবাদৰ ওপৰত আনিছোঁ আৰু আধ্যাত্মিকতাবাদ অবিহনে মানুহ জীয়াই থাকিব নোৱাৰে। সকলো ধৰ্মৰ সকলো বৰ্গৰ মানুহে আধ্যাত্মিকতাবাদ মানে আৰু মনাটো প্ৰয়োজন। এই হিন্দু হওক, মুছলিম হওক, খ্ৰীষ্টান হওক, জৈন হওক, বুদ্ধ হওক, যিয়ে হওক আধ্যাত্মিকতাবাদ প্ৰয়োজন। আৰু এজন বিপথে পৰিচালিত মানুহ হওক বা একজন যিকোনো মানুহকে তেওঁক শুধৰাবলৈ বা তেওঁক শৰীৰটো সুস্থ সবল কৰি ৰাখিবলৈ ডাক্তৰৰ যেনেকৈ প্ৰয়োজন তেনেকৈ আধ্যাত্মিকতাবাদৰো তেনেকৈ প্ৰয়োজন। আৰু সেয়ে আধ্যাত্মিকতাবাদৰ এটি মুখ্য উদাহৰণ হ'ল ব্ৰত। আৰু ব্ৰত মানুহে পালন কৰিব লাগে। আমিও হিন্দুসকলে আমি বিভিন্ন ধৰণৰ ব্ৰত পালন কৰোঁ আৰু মুছলিমসকলে ৰোজা ৰাখে, খ্ৰীষ্টানসকলেও কিবা কিবি পালন কৰে। গতিকে মই ব্ৰতৰ বিষয়ত আজি এটা ভিডিঅ'টো লৈ আহিছোঁ। আৰু আচলতে কথা হ'ল বৈভৱ লক্ষ্মী ব্ৰত মই আগতে পালিলোঁ দুবাৰ। একবাৰ পালিলোঁ 21 দিন, দুবাৰ পালিলোঁ 21 দিনৰ। আৰু সন্তোষীমা ব্ৰত মই 3বাৰ কৰিলোঁ 16 দিনকৈ। শুক্ৰবাৰেই হয়, লক্ষ্মীৰ যিকোনো ব্ৰত শুক্ৰবাৰেই হয়। আৰু বৈভৱ লক্ষ্মী ব্ৰতটো শুক্ৰবাৰেই হয়। আৰু আজি ভাবিছোঁ মই পুনৰ বৈভৱ লক্ষ্মী ব্ৰত আৰম্ভ কৰিম। আৰু এই লক্ষ্মী ব্ৰতটো মই কৰিম এইবাৰ 51 দিনৰ। 21 দিন, 51 দিন আৰু 101 দিন এনেকৈ কৰে ব্ৰতটো। তো মই এইবাৰ 51 দিনৰ কাৰণে আৰম্ভ কৰিছোঁ। আৰু এই ব্ৰতত গোটেইটো নাজানো, কিন্তু যিখিনি জানো ভুল ভ্ৰান্তিটো বহুত হ'ব পাৰে। তো মাকটো সদায় এনেকৈ ক্ষমা খুজিমেই ভুল হ'লেও। আমি যিহেতু মাৰ সন্তান, ভুল হ'ব পাৰে, আমিতো তেওঁৰ নিচিনা জ্ঞানী নহয়। আৰু কথাটো এনেকুৱা হৈছে যে মই যিহেতু চাকৰি সূত্ৰে হাজবেণ্ডৰ চাকৰি সূত্ৰে বাহিৰত আছিলোঁ, তেতিয়া আধ্যাত্মিকতাবাদৰ ওপৰত মই বেছি ক্ল'জ হৈছিলোঁ বিভিন্ন ভাষাৰ মানুহৰ লগত লগ লাগি। বৈভৱ লক্ষ্মী ব্ৰত অসমত মই কৰে, হয়তো লক্ষ্মীৰ ব্ৰত হিচাপে কৰে, কিন্তু বৈভৱ লক্ষ্মীত আছে য'ত মান সন্মান যশস্যা ধন সম্পদৰ পৰা আদি কৰি মানে সূৰ্য বীৰ্য যি হয় সন্তানৰ ঘৰৰ, আমাৰ ঠাইখিনিৰ, আমাৰ গাঁৱৰ বা আমাৰ ৰাজ্যৰ দেশৰ লগতে গোটেই ইউনিভাৰ্চৰে পূজা কৰা হয় বৈভৱ লক্ষ্মী ব্ৰতত। মই সেনেকৈ ভাবোঁ আৰু। তো সেয়ে ভাবিছোঁ আজি মই অকল মোৰ কাৰণে নহয়, গোটেই পৃথিৱীৰ কাৰণে, ইউনিভাৰ্চৰ কাৰণে আমাক ইমান দিছে ইউনিভাৰ্ছে, আমিনো সেই ইউনিভাৰ্চক মা লক্ষ্মীক, মা আদিশক্তিক আমি কেনেকৈ পূজা কৰিম। আৰু সেয়ে আধ্যাত্মিকতাবাদৰ কাৰণে মই এইটো ব্ৰতটো পালন কৰিবলৈ ওলাইছোঁ আজি। তো তাৰ বিভিন্ন স্তৰ মই দেখুৱাম আপোনালোকক কেনেকৈ হয়। ভুলটো হ'ব পাৰে, মোৰ ভুলখিনি আপোনালোকে দেখুৱাই দিব ক'ত ভুল হৈছে আৰু শিকাই দিব। তেতিয়াহে মই আৰু ভালকৈ কৰিম। আৰু মই যেনেকৈ দেখিছোঁ মই তেনেকৈ কৰি আহিছোঁ। যাৰ পৰা দেখিছোঁ তেওঁ হয়তো ইমান ভালকৈ নাজানিবও পাৰে, কিন্তু মই যিখিনি জানিছোঁ ভক্তিভাৱে সেইখিনিয়ে কৰিম। আৰু আহকচোন ব্ৰতটো কেনেকৈ কৰোঁ আপোনালোকক মই দেখুৱাই দিওঁ। আচলতে লক্ষ্মীৰ ব্ৰত বুলিয়ে হওক, আজি সুন্দৰকৈ মেখেলা চাদৰ পিন্ধি আৰু লক্ষ্মীৰ প্ৰিয় ৰঙা কাপোৰ পিন্ধি মই ওলাইছোঁ আজি ঘৰতে। আৰু যিহেতু অকলে সকলো কাম কৰা হয়, ৰাতিপুৱাই কাম বন ৰন্ধা বঢ়া কৰি পেলাই মই হাজবেণ্ডক পঠালোঁ অফিচলৈ, ল'ৰাহঁতক পঠালোঁ, হাঁহ ছাগলী দৰক দিলোঁ, বান্ধিলোঁ। সকলো কৰাৰ পিছত এতিয়া শুদ্ধ হৈ পুনৰবাৰ গা ধুই মই ব্ৰতটো আৰম্ভ কৰিছোঁ। আচলতে মোৰ ঘৰটো এটা 3টা ৰুমৰ সৰু ঘৰ, গতিকে মই আছুতীয়াকৈ ভগৱানক মই থাপনা কৰিব পৰা নাই খুব যেনেকৈ মই ভাবোঁ তেনেকৈ। আৰু এটা মন্দিৰ আছিলে, সুন্দৰ মন্দিৰ এটা আছিলে, কিন্তু ভাড়াঘৰৰ পৰা ইয়াতে আহোঁতে মন্দিৰটো ভাঙি গ'ল। সেয়ে মই নতুনকৈ আৰু পাতিব পৰা নাই। আৰু এই 3টা ৰুমত বহুত অসুবিধাও হয়। সেয়ে মই বাৰাণ্ডাতে অকণমানকৈ থাপনা দিওঁ আৰু চোতালত তুলসী গছত মই দিওঁ। আৰু এতিয়া বৈভৱ লক্ষ্মী ব্ৰত পালন কৰিবলৈ হ'লে মই সুন্দৰকৈ আসন পাতি পেলাই ড্ৰয়িং ৰুমৰ কোণতে মই ব্ৰতটো থাপনা পাতিছোঁ। মানে মই এইটো আগতে আনিছিলোঁ, আগৰবাৰ ব্ৰত কৰোঁতে মই এইটো লক্ষ্মী মাৰ মূৰ্তি আনিছিলোঁ। আৰু এই দুনিটো পাতিছোঁ মই, সেইকাৰণে দুনি সদায় পাতিবই লাগে। গতিকে দুনিটোত মই ৰাখিছোঁ চাউল, আলো চাউল অকণমান,
তুলসী দুবৰি আৰু এইটো ৰূপৰ টকা ৰাখিছোঁ এইটো মই ধনতেৰাছত কিনো প্ৰতি বছৰে এটা এটা কিনা হয় আৰু এইটো ৰূপৰ টকা আৰু এইখিনি জব ৰাখিছোঁ মাতা লক্ষ্মীৰ প্ৰিয় হয় জব এনেকৈ শুনিছোঁ গতিকে এইটো মই ৰাখোঁ সদায় দুনীটোত এনেকৈ ৰাখোঁ আৰু মা এইটো ঘট পাতিছোঁ মই পাছফালে ঘৰটোত মই এৱা সূতা দি পেলাই যিহেতু নাৰিকল নাপালোঁ নাৰিকল নোপোৱাৰ কাৰণে মই তাত এটা জবা ফুলে দি দিছোঁ গোটা জবা ফুল আৰু পাতত মই এনেকৈ ফুল সেন্দুৰৰ ফুট দি দিছোঁ গোটেইকেইটাতে 7টা পাত তাৰপিছত এইখন হ'ল লক্ষ্মীৰ মাৰ কিতাপ বৈভলক্ষ্মীৰ মাৰ কিতাপ এইখন মই আপোনালোকক ভালকৈ দেখুৱাম আৰু এইটো ঘট মই সদায় ঘট এটা আৰু ঘটৰ ওপৰত জবা ফুল এনেকৈ দি দিওঁ যিখন মোৰ বাৰান্দাত থকা থাপনাত দিওঁ আৰু এই ঘটিটো আজি ইয়াতে পাতিছোঁ সদায় পূজা কৰি মই বাৰান্দাত থৈ দিওঁ কোণত আৰু এইটো পূজা হোৱাৰ পিছত মই এইটো আজিও বাৰান্দাত থৈ দিম বৰ্তমান মই একেলগে যিহেতু দৈনিক পূজা আৰু বৈভলক্ষ্মী পূজা একেলগে কৰিলোঁ সেই গতিকে ইয়াতে মই এইটো ঘটটো পাতিছোঁ এয়া মই ভগৱানক সদায় মই দিওঁ 5 ভাগকৈ মই চাউল দি দিওঁ তো এই 5 ভাগ চাউল তাৰপিছত শংখ ঘণ্টিটো বজোৱা হয় আৰু এই চাকিটো জ্বলাইছোঁ মই এয়া ঘিৰে এই ঘিটো কালি যোৱা ৰাতি উঠাইছিলোঁ মই লক্ষ্মীৰ ব্ৰতৰ কাৰণে আৰু এই ঘিটো ঘৰৰে পিয়ৰ ঘি হয় মই ঘৰতে বনোৱা ঘি যিখিনি গাখীৰ ৰাখোঁ তাৰ পৰা ঘি উলিয়াওঁ আৰু এই ঘিখিনিৰে মই আজি মই প্ৰথম ব্ৰত স্থাপন কৰিছোঁ দেৱী মাক স্থাপন কৰিছোঁ সেয়ে মই এই শুদ্ধ ঘিৰে মই চাকিখোৰ জ্বলাইছোঁ এয়া ঘণ্টি আৰু এয়া আছে এইটো কুমণ্ডলো আনিছিলোঁ মই কলিকতাৰ দক্ষিণেশ্বৰ মন্দিৰৰ পৰা আৰু তাত তুলসী আছে দুবৰি আছে আৰু এই আঙুঠিকেইটা এই সোণ ৰূপ আৰু সোণৰ লগত মুকুতা থকা এইখিনি পানী মই শুদ্ধ কৰি ইয়াতে শুদ্ধ হ'বৰ কাৰণে এনেকৈ দি পেলাই যেতিয়া মোৰ ব্ৰতৰ পূজা শেষ হ'ব তাৰপিছত মই এই পানীখিনি গোটেই ঘৰতে ছটিয়াই দিম আৰু এইখিনি হ'ল যিখিনি পানী আছে ইয়াত শুদ্ধকৈ দমকলৰ পৰা উলিওৱা পানী কোনো টেপৰ পানী নহয় আৰু এই দমকলৰ পানীৰ লগত মই দিছোঁ এইটো গংগাৰ জল এই গংগাৰ জলখিনি অতিকৈ পবিত্ৰ কাৰণ এইটো হৈছে কুম্ভ মেলাৰ সময়ত 2011ত কুম্ভ মেলা হৈছিলে হৰিদ্বাৰত আৰু তাৰ পৰা অনা শাওণ মাহৰ এইটো শুদ্ধ গংগাৰ জল আৰু এই বহুত আনিছিলোঁ মই সকলোকে যেতিয়া মানুহে ঘৰলৈ কিবা লয় পূজা হয় মনসা পূজা কিবা কিবি হয় মই নিজে দি দিওঁ অকণমান হ'লেও ভাল লাগে দি পেলাই কাৰণ এইটো অতি মানে মূল্যৱান বস্তু আমাৰ হিন্দু ধৰ্মৰ মতে সেই গতিকে এইটো মই এই পানীৰে এক ঢাকন মই ইয়াতে এই পানীটো দি দিছোঁ তাৰপিছত আৰু এইখিনিয়ে মোৰ পূজাৰ আজি আৰম্ভণি যদি মোৰ ইয়াতে ভুল ভ্ৰান্তি হৈছে এইখিনিয়ে মোৰ যথাসাধ্য মই কৰিছোঁ আৰু যদি ভুল হৈছে আপোনালোকে মোক বিজ্ঞসকলে মোক দেখুৱাই দিব বা উপদেশ দি দিব ভালদৰে গ্ৰহণ কৰি ল'ম তাৰপিছত সেৱা কৰি লৈ পেলাই মই মোৰ পূজা আৰম্ভ কৰিম আৰু যিহেতু ঠগা নাই মই কিতাপখন ক'ত থ'ম সেই গতিকে মই এটা বাটা বা শৰাই এটাৰ ওপৰত এনেকৈ মই কিতাপখন থৈ পেলাই মই এইখন বৈভলক্ষ্মীৰ ব্ৰত কিতাপখন মই এনেকৈ পঢ়োঁ এতিয়া ইয়াতেতো বহুত আছে কিতাপখনটো সৰু নহয় আমাৰ লক্ষী চৰিততকৈ অকণমান ডাঙৰেই হয় কিন্তু ইয়াতে মই দেখুৱাই দিছোঁ ইয়াতে বহুতকেইটা মাৰ বহুতকেইটা ৰূপ আছে এইটো হৈছে বৈভলক্ষ্মী মা লক্ষ্মীৰ তাৰপিছত এইটো হৈছে মা গজলক্ষ্মী হয় আৰু এইটো হৈছে মা অধিলক্ষ্মী তাৰপিছত এইটো হৈছে মা বিজয়া লক্ষ্মী মানে লক্ষ্মীৰ কিমানটা ৰূপ এইটো হৈছে মা ধান্যলক্ষ্মী মানে ধন সম্পত্তি হোৱাৰ কাৰণে আৰু এয়া হৈছে সন্তান লক্ষ্মী আমাৰ সন্তানসকলৰ কামনা ভাল সুচিন্তা আৰু সুস্থ সবল থকাৰ কাৰণে গতিকে বৈভলক্ষ্মী ব্ৰতত এই গোটেইখিনি সামৰিয়েই বৈভলক্ষ্মী হয় য'ত সন্তানসকলৰ সুখ দুখ বৈভৱ ঐশ্বৰ্যৰ পৰা আদি কৰি ঘৰৰ স্বামী দেৱতাৰ আৰু সকলোৰে মিলিয়ে এইটো ব্ৰতটো হয় তাৰপিছত কিতাপখন এইখিনি কৰি উঠি পেলাই মাজত এটা শ্ৰীযন্ত্ৰ পোৱা যায় মা লক্ষ্মীৰ লগতে শ্ৰীযন্ত্ৰ এই কিতাপখন পঢ়ি উঠি পেলাই পাছফালে আকৌ মন্ত্ৰ আছে বৈভলক্ষ্মীৰ আমন্ত্ৰণ মন্ত্ৰ স্থাপন মন্ত্ৰ এইবিলাক আছে সেইবিলাক সংস্কৃতত সুন্দৰকৈ লিখা আছে আৰু এইখিনি কৰি উঠি পেলাই মই এই শ্ৰীযন্ত্ৰটো মই আজিৰ কাৰণে সন্ধিয়া যেতিয়া মই আকৌ পুনৰ মই প্ৰসাদ দিম ভোগৰ প্ৰসাদ দিম তেতিয়ালৈকে মই এইটো খোলা ৰাখি থ'ম এনেকৈ কৈছিলে মোক সেই গতিকে মই এনেকৈ কৰিছোঁ এইটো লক্ষ্মীৰ ওচৰত মই এনেকৈ খোলা ৰাখি থৈ দিম
এনেকৈ মই লক্ষ্মীক খোলা ৰাখি থৈ দিম। আৰু এইখিনি কৰি মই মোৰ পূজাখিনি সামৰিলোঁ। আৰু যিহেতু সকলো কাম মই নিজে কৰিব লগা হয় ঘৰৰ, সেইকাৰণে ৰাতিপুৱাৰ পূজা ভাগ অতাই মই গধূলি ঘৰৰ সকলো কাম বন কৰি হাঁহ ছাগলী বান্ধি পেলাই পুনৰবাৰ গা ধুলোঁ। গা ধুই মই পিতলৰ কেৰাহীত মাৰ কাৰণে মই এইটো হালোৱাৰ ব্যৱস্থা কৰিলোঁ। আৰু পিতলৰ কেৰাহী সদায় শুদ্ধ বৰ্তন হয়, সেই গতিকে ইয়াতে বনাইছোঁ ঘৰৰ ঘি দি পেলাই। আৰু ঘি দিলে হালোৱাখিনি অতি সুন্দৰ আৰু নৰম হৈ ওলায়। আৰু এইখিনি মাৰ কাৰণে বনাই মই সন্ধিয়া পূজা ভাগত বহিলোঁ। ঘিৰে চাকি গুচি পুনৰ জ্বলাই লৈছোঁ সন্ধিয়া। আৰু এয়া প্ৰসাদ ঘৰৰ কল আছিলে, এইটো বৰতমণি কল আৰু ঘৰৰ অমিতা। আৰু এয়া হালোৱাটো ঘৰৰে ঘি, গতিকে এই পাণ হৈছে মোৰ নিজৰ ঘৰৰে গছৰ। আৰু এনেকৈ আৰু ইয়াতে আদাটো কুটি থৈছোঁ, কাৰণ আদাটো প্ৰসাদত দিব নাপায় বুলি কয় ডাঙৰসকলে। সেই গতিকে আছুতীয়াকৈ কাটি থৈ পেলাই নিমখ দি পেলাই মই থৈ দিছোঁ। পূজা হোৱাৰ পিছত যেতিয়া প্ৰসাদ বিলাম তেতিয়া এইটো আদাটো ইয়াতে মিক্স কৰি দি দিম। আৰু এইখিনি কৰি পেলাই মই মোৰ সন্ধিয়াৰ যিখিনি কিতাপখনৰ যি পঢ়াখিনি আৰু পুনৰ পঢ়ি ল'ম মই একবাৰ, যি ৰাতিপুৱা পঢ়িছিলোঁ মন্ত্ৰকেইটা পঢ়ি পেলাই মই মোৰ ব্ৰতটো সমাপ্ত কৰি দিম।